বন্ধুসকল নমস্কাৰ। সঘনাই পৰীক্ষাত আহি থকা কেইটামান ইম্পৰ্টেণ্ট জিকে আমি আলোচনা কৰোঁ আহকচোন। আহোমসকলে প্ৰথম ক'ত ৰাজধানী পাতিছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি চৰাইদেউ। অপশ্যন ডি চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি শিৱসিংহ। অপশ্যন চি চুকাফা। কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি চিলাৰায়, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি চুকাফা। অপশ্যন এ বিশ্বসিংহ। অসমত সতী সাধনী দিৱস পালন কৰা হয়। অপশ্যন এ 21 এপ্ৰিল, অপশ্যন বি 6 মে, অপশ্যন চি 15 ফেব্ৰুৱাৰী, অপশ্যন ডি 10 মাৰ্চ। অপশ্যন এ 21 এপ্ৰিল। প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল? এ পুষ্যবৰ্মন, বি ভূতিবৰ্মন, চি ভাস্কৰ বৰ্মন, ডি কুমাৰ বৰ্মন। অপশ্যন এ পুষ্যবৰ্মন। পাল ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি ৰত্নপাল, অপশ্যন চি ইন্দ্ৰপাল, অপশ্যন ডি ধৰ্মপাল। অপশ্যন এ ব্ৰহ্মপাল। তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল? অপশ্যন এ শৰাইঘাট যুদ্ধ, অপশ্যন বি মোৱামৰীয়া বিদ্ৰোহ, অপশ্যন চি মানৰ আক্ৰমণ, অপশ্যন ডি লটাকটা ৰণ। অপশ্যন চি মানৰ আক্ৰমণ। খামতিসকল পূৰ্বতে অধিবাসী আছিল? অপশ্যন এ বাৰ্মা, অপশ্যন বি চীন, অপশ্যন চি জাপান, অপশ্যন ডি শ্ৰীলংকা। অপশ্যন এ বাৰ্মা। দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ জয়মতী, অপশ্যন বি ৰূপ কোঁৱৰ, অপশ্যন চি ইন্দ্ৰমালতী, অপশ্যন ডি মনোমতী। অপশ্যন চি ইন্দ্ৰমালতী। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ ভাইটি, অপশ্যন বি ভাগ্য, অপশ্যন চি অবুজ বেদনা, অপশ্যন ডি লটি ঘটি। অপশ্যন এ ভাইটি।